নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জয় ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে SSC অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা নতুনকৈ কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে পোষ্টকেইটাৰ নাম হৈছে সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ এক্সামিনেশ্যন 2024। তো 2024 এইটো দিন আপোনালোকে ৱেইট কৰি আছিলে যে সাব ইন্সপেক্টৰৰ এক্সাম কেতিয়া আহিব, তো এতিয়া আহি গৈছে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব আৰু এইটো সাব ইন্সপেক্টৰ পোষ্ট হয় আৰু ইয়াতে টোটাল পোষ্ট আছে 4187 আৰু দিল্লী পুলিচৰ কাৰণে 186 আৰু CAPFৰ কাৰণে 4001মান পোষ্ট দিয়া আছে। আৰু ফ্ৰেণ্ডসকল, ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। ইয়াতে সাব ইন্সপেক্টৰ আৰু দিল্লী পুলিচৰ মেল আৰু ফিমেলৰ কাৰণে UR কেণ্ডিডেটৰ কাৰণে 84, OBCৰ কাৰণে 45, SCৰ কাৰণে 25, STৰ কাৰণে 13 আৰু EWSৰ কাৰণে 19টা পোষ্ট ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। আৰু সাব ইন্সপেক্টৰ GD যিটো জেনেৰেল ডিউটি অৰ্থাৎ CAPFৰ UR কেণ্ডিডেটৰ কাৰণে 1614টা, OBCৰ কাৰণে 1097, SCৰ কাৰণে 593, STৰ কাৰণে 295, EWSৰ কাৰণে 402টা ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। আৰু ইয়াতে বয়সটো দিছে আপোনালোকৰ 20 পৰা 25 ইয়াৰ্ছৰ বয়স হ'ব লাগিব। লগতে ইয়াতে এজ ৰিলেক্সন পাব যিসকলৰ SC ST OBC কাষ্ট চাৰ্টিফিকেট আছে। SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। আৰু ইয়াতে কোৱালিফিকেশ্যনটো বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াতে বেচেলাৰ ডিগ্ৰী অৰ্থাৎ ডিগ্ৰী থাকিব লাগিব। আৰু মেল কেণ্ডিডেট এপ্লাই কৰে সাব ইন্সপেক্টৰ পোষ্টৰ কাৰণে ভেলিড ড্ৰাইভিং লাইচেঞ্চ অৰ্থাৎ LMV অৰ্থাৎ মটৰচাইকেল গাড়ীৰ ড্ৰাইভিং ভেলিড লাইচেঞ্চ থাকিব লাগিব। সকল এই পোষ্টটো আবেদন কৰাৰ বাবে গভৰ্ণমেণ্টে এটা এপ্লিকেশ্যন ফিজ বিচাৰিছে। সেই ফিজটো যিসকলৰ UR কেণ্ডিডেট আছে, UR কেণ্ডিডেটৰ কাৰণে 100 টকা পে' কৰিব লাগিব। OBC MOBCৰ কাৰণে 100 টকা পে' কৰিব লাগিব। আৰু SC ST ওমেন কেণ্ডিডেটৰ 1 পইচা পে' কৰিব নালাগে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 1 পইচা পে' কৰিব নালাগে। পে'মেণ্ট মোড অনলাইনৰ যোগেদি কৰিব লাগিব। ভীম, UPI, নেট বেংকিং, নহ'লে মাষ্টাৰ কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৰুপে, ডেবিট অনলাইনৰ যোগেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ইয়াতে কেইটামান চেণ্টাৰ দিছে যে আপোনালোকৰ এক্সাম পৰিব। হয়তো ইটানগৰ পৰিব, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, কহিমা, ইম্ফল, শ্বিলং, আগৰতলা, আইজল। এই চেণ্টাৰকেইটাৰ ভিতৰত আপোনালোকৰ এক্সাম পৰিব। যেনেকুৱা নৰ্থ ইষ্টৰে এইটো হয়, কিয়নো গুৱাহাটী হ'ব পাৰে, নহ'লে ডিব্ৰুগড়, ইটানগৰ, যোৰহাট, শিলচৰ, কহিমা, ইম্ফল, শ্বিলং, আগৰতলা, আইজল এই কেইটা চেণ্টাৰৰ ভিতৰত আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব। তো এইটো আছিল ষ্টাফ চিলেকশ্যন কমিশ্যনত যিটো সাব ইন্সপেক্টৰ আৰু দিল্লী পুলিচৰ এক্সাম হয়। ইয়াতে টোটাল 4187টামান পোষ্ট আছে। এইটো 2024 মাৰ্চৰ 4 তাৰিখ অৰ্থাৎ পৰহি এইটো এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিছে। তো এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকে এপ্লাইটো কৰি দিয়ক। আৰু এইটো লাষ্ট ডেট হৈছে মাৰ্চৰ 28 তাৰিখত এইটো লাষ্ট ডেট হৈছে। এই লাষ্ট ডেটৰ ভিতৰতে আপোনালোকে আবেদন কৰি দিয়ক। আৰু আপোনালোকৰ এক্সাম হ'ব মে' মাহত। ইয়াতে উল্লেখ কৰি দিছে যে এডভাৰ্টাইজমেণ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব SSC ৱেবছাইটত গৈ, নহ'লে মই লিংকটো দি দিছোঁ, তাৰ পৰা গৈ ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ মে' মাহত এক্সাম ষ্টাৰ্ট হৈ যাব। তো ফ্ৰেণ্ডসকল, যিসকলে ইণ্টাৰেষ্ট কেণ্ডিডেট সিহঁতে ইমান দিন ভাবি আছিলে যে সাব ইন্সপেক্টৰ এক্সাম দিব SSC অৰ্থাৎ চেণ্ট্ৰেলৰ হয় এইটো এক্সাম। আজিৰ ভিডিঅ'ত এইখিনিয়ে সমাপ্ত কৰিব লাগিব। আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। এনেদৰে সদায় আপডেট আপোনালোকে পাই থাকিব জব ৰিলেটেড।